সকলোলৈকে শুভ সন্ধিয়া জনাইছোঁ। আজি মোৰ ফাৰ্ষ্ট ব্লগ। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই এতিয়া বৰ্তমান আছোঁ মামাৰ ঘৰত। ভণ্টি বা মামাৰ ঘৰত এতিয়া বিশেষ এটা কামত আহিছোঁ। আচলতে ইয়াত নামঘৰতে ওচৰতে ভাওনা আছে। ভাওনা বুলি ক'লে আচলতে ভয় লাগে, তাতে অসুৰ চকুৰ ওলায়, তথাপিও ভাল লাগে আৰু চাই। তাকে আহিছোঁ আজি চাম বুলি। ওচৰৰে 3-4টা নামঘৰত পাতিলে, তথাপিও নিজৰ প্ৰব্লেমৰ য'ত চাব নোৱাৰিলোঁ। আজি আহিছোঁ আৰু চাম বুলি। মাইক বাজি আছে পুৰা, গান লগাই আছে পুৰা, হয় না আচলতে। এতিয়া যাম আৰু তাতে চব ভিডিঅ' দি থাকিম, চাই থাকিব। ইমানেই আৰু।